Hello, welcome back to my Pisasa Actress channel guys. প্ৰথমতে মই আপোনালোকক সকলোকে মোৰ Pisasa Actress YouTube channel আৰু Facebook page লৈ সকলোকে স্বাগতম জনাইছো। কি কৰিম আমি আৰক্ষী পদৰ নিযুক্তিক লৈ ছোৱালীজনীৰ দুখ আমাৰ হাইট নাই ওয়েট নাই সাইজো নাই কেনেকৈ চাকৰি পাম আপুনি নিজে কওকচোন আপুনি দিছে এফিনি হাইটটো ইমান লাগে আমাৰ হাইটে নাই আমি চাকৰিটো কি কৰিম এটো হাইট আমাৰ বাবে হাইটটো অকণমান কমাই দিব নোৱাৰে মামা আশা কমাই দিয়ক মই যে মামাক অনুৰোধ কৰিছো সেই ভিডিঅ'টো মই মানে ভাবা নাছিলো যে পুৰা মানে সপোনতো ভাবা নাছিলো এনেকুৱা ভাইৰাল হ'ব বুলি সো মই ভাইৰাল হ'ম বুলি তো মই ভিডিঅ'টো বনোৱা নাই কাৰণ মই বহুত দুখত আছিলো হেতু দিনত তো মই ভিডিঅ'টো বনাইছো আৰু হসাকে মই এইটো কথাটো কম বুলিহে কৈছো ভিডিঅ'ত আৰু লগতে সকলোৱে মোক সাপোৰ্ট কৰিছে আৰু থ্যাংক ইউ সো মাচ সাপোৰ্ট কৰাৰ কাৰণে মোক এডভাইস দিয়াৰ কাৰণেও থ্যাংক ইউ সো মাচ এই ভিডিঅ'টো আপোনালোকে যিমানখিনি শেয়াৰ কৰিছে যিমানখিনিয়ে কমেণ্ট দি পেলাই যিমানখিনি শেয়াৰ কৰিছে নিউজ লাইভত পুৰা এটা দুটা নিউজ লাইভ নহয় বহুতো নিউজ লাইভ ইয়াৰ পাছতে লখিমপুৰ নিউজ লাইভ ইয়াৰ পাছত আহি আছে বড়ো নিউজ লাইভ ইয়াৰ পাছত টাইম এট আসাম ইয়াৰ টাইম এট আসাম একটা আছিলে আৰু টাইম এট আসাম একটা আছিলে মই দেখিছোঁ ইয়াৰ লগতে আৰু বহুত আছিলে মই বেয়া পোৱা নাই ভাইৰাল কৰাটো কাৰণ যিখিনি কথা কৈছোঁ সেই কথাটো আপোনালোকে মোক হেল্প কৰিবৰ কাৰণেহে আপোনালোকে শ্বেয়াৰ কৰিছে যি কথাটো কৈছোঁ সেই কথাটো আপোনালোকে মামাই দেখক বুলি মই যিখিনি আৱাজ দিছোঁ সেই আৱাজটো মামাই শুনক বুলি অলপ হ'লেও এক মিনিট সময় হ'লেও ওলাই পেলাই চাওক বুলি আপোনালোকে মোক হেল্প কৰি পেলাই শ্বেয়াৰ কৰিছে মামাই দেখক বুলি সো মই আশা কৰিছোঁ মামাই নিশ্চয় অতি সোনকালে এটা নিৰ্ণয় ল'ব বুলি মই আশা কৰিছোঁ সকলোৰ মনত যিমান মোৰ নিচিনা বাটিয়া ছোৱালী আছে সকলোৰ মনত থাকে কিন্তু মানে ক'ব নোৱাৰে মোৰো 2 বছৰমান হৈ গ'ল মই ক'ব নোৱাৰাকে থাকি আছোঁ মই মনত ৰখাব নোৱাৰোঁ আৰু মই মানে মনত ল'ব নোৱাৰোঁ আৰু সেইটো কাৰণে মই কৈ দিছোঁ ডাইৰেক্টলি মানে যি আছিলে মনত মই ডাইৰেক্ট কৈ দিছোঁ সকলোৱে মই ভাবা নাছিলোঁ যে আপোনালোকে যে মোক ইমান মানে সাপোৰ্ট কৰিব তাৰপিছত যোনে কি ক'ব কি নক'ব মই এইটো মানে আগা পিছে একো ভাবা নাই আৰু ন মই মোৰ মনত যি আছিলে মই সেইটোৱে ডাইৰেক্ট প্ৰকাশ কৰি দিছোঁ ইয়াৰ লগতে আপোনালোকে মোক বহুত সাপোৰ্ট কৰিছে বহুত মৰম দিছে থ্যাংক ইউ সো মাচ আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিছে লগতে যাতে মামাই মোৰ এই ভিডিঅ'টো মোৰ আৱাজটো যাতে মানে তেওঁৱে শুনে বুলি আপোনালোকে মোক সাপোৰ্ট কৰিছে যিমানখিনি পাৰি আপোনালোকে মোক সাপোৰ্ট কৰিছে থ্যাংক ইউ সো মাচ ইয়াৰ লগতে মই ক'ব বিচাৰোঁ আৰু মই যে ভিডিঅ' বনাইছোঁ যে ভিডিঅ' বনাটো কৈছে আৰু পঢ়া শুনাটো মানে সময় এৰি পেলাই ভিডিঅ' বনাতহে সময় দি আছে কেনেকৈ চাকৰি পাব সেইটো কৈছে আৰু ন সো মই এতিয়া ভিডিঅ' বনোৱাটো মই ক'ম আৰু যেতিয়া কৰোণা হৈছিলে তেতিয়া মই এনেই আছিলোঁ তো ইউটিউব চেনেল খুলিছিলোঁ আৰু ন সো মই এইটো ইউটিউব চেনেলৰ কাৰণে মই পঢ়োঁ তথাপিও মানে ইউটিউব চেনেলৰ কাৰণে মই এক্সট্ৰা মানে টাইম এনে থাকিলে মানে মই ভিডিঅ' এৰোঁ আৰু কেতিয়াবা এৰোঁ আৰু তো মই ইয়াতে ছাবস্ক্ৰাইবাৰো ইমান নাই সেইটোৱে হয় মোৰ ইউটিউব চেনেলটো Pisasa Actress চেনেল নামটো আৰু ন মানে মই Pisasa Actress চেনেল ইউটিউব চেনেলটো খুলিছোঁ ইয়াৰ লগতে মই ফেচবুক পেজো খুলিছোঁ আৰু Pisasa Actress এতিয়া যে আপুনি ফেচবুক পেজত যি ভিডিঅ'টো দেখি আছে সেইটোৱে হয় আৰু সো মই এনে থকাতকৈ ঘৰত এনে বহাতকৈ মানে কি কৰোঁ বুলি মই চেনেলটো খুলি লৈছোঁ ইয়াৰ লগতে মই ভিডিঅ'টো ঢালি থাকোঁ আৰু বেকাৰ থকাতকৈ চেনেলটো খুলিছোঁ যেতিয়া এনে কিয় ৰাখিম বুলি মই ভিডিঅ'টো বনাই পেলাই এৰোঁ আৰু সো আপোনালোকে মোক যদি পচন্দ কৰিছে মোক যদি অলপ হ'লেও মৰম লাগিছে তেনেহ'লে মোৰ Pisasa Actress চেনেল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ লগতে লাইক কমেণ্ট শ্বেয়াৰ যিমান পাৰে কৰক ইয়াৰ লগতে মোৰ আপোনালোকে যদি ফেচবুক পেজৰ এতিয়া মোৰ ভিডিঅ'টো দেখি আছে তেনেহ'লে ফেচবুক পেজৰ ওপৰত যোনটো ব্লু কালাৰৰ ফ'ল' বটন থাকে সেই ফ'ল' বটনত আপোনালোকে প্লিজ ক্লিক কৰি দিয়ক মই আপোনালোকক অতি সোনকালে আমি ক'ত প্ৰেক্টিছ কৰোঁ সেইটো মই ফিল্ডটো দেখাই দিম আপোনালোকে যদি চবৰ বেলেগ ভাৱনা থাকে ন চবৰ বেয়াটো নকওঁ যেনিবা বেলেগ ড্ৰিমছ থাকে বেলেগ এমছ থাকে সেই এনেকুৱাই আৰু চ' যেনিবা ইমান সৰুৰ পৰাতো এমছ মানে থ'বতো নোৱাৰে কাৰণ একো বুজি নাপাওঁ যেতিয়াৰ পৰা বুজি পায় তেতিয়াৰ পৰাহে মানে এমটো থাকে ন মানুহৰ চ' সেইটোৰ পৰাই মানে পুলিচত মন আছিলে আৰু অসম পুলিচত মানে ইয়াৰ লগত দাদাসকলে বা বাইদেউসকলে কৈছে আৰু বেলেগ চাকৰি আছে জইন কৰা মানে বহুত আছে আৰু তাতে দিয়া আৰু এনেকৈ কৈছে চ' মই দিয়া নাই নহয় মানে যিমানটো আহিব আছে সেইটোতো মই দিম বাৰু মানে দিয়া নাই নহয় সেইটো মই দিছোঁ আৰু যেতিয়া মই ডিগ্ৰী ফাইনেল এক্সাম দিছিলোঁ তেতিয়া সময়ত মই
ফাইনেল ইয়াৰ দিলোঁ যেতিয়া মই এনেই আছোঁ ন চ' একো কি কৰিম বুলি মই ঘৰত বহি পেলাই মানে মই এনেকুৱা ঘৰত এনে বহি থাকিব মন নাযায় কিবা এটা কিবা কৰোঁ এতিয়াও মই মানে কাপোৰ বনাওঁ ঊলৰ লগত নিটিং চ' সেইটো টপটো মই বনাই পেলাই বিক্ৰী কৰোঁ এনেকুৱা আৰু ন ফাইনেল ইয়াৰ দিছোঁ যেতিয়া ৰিজাল্টটো দিয়া নাছিলে তেতিয়া মই মানে কি কৰিম বুলি কিবা কৰিছোঁ আৰু কি কয় টিচিঙেই কৰিম আৰু প্ৰাইভেট স্কুলত এনেকুৱা বুলি মই মানে সিদ্ধান্ত লৈছোঁ আৰু মোৰ মনটো এনেকুৱা আছিলে প্ৰাইভেট স্কুলত জব কৰি পেলাই তাৰপিছতে তাৰ পৰা টকাটো কমাম মাহে মাহে ইয়াৰ পাছত আৰু মই যি আছাম পুলিচত নহয় যেতিয়া ইয়াৰ পাছত মই প্ৰাইভেট স্কুলত জব কৰি পেলাই প্ৰাইভেট স্কুলত যি জব মই চেলাৰী পাম সেই চেলাৰীৰ লগত মই MA কৰিম BEd কৰিম এনেকুৱা আছিলে আৰু মানে মোৰ যি ভাবিছোঁ মই মোৰ ভাৱনাটো তাৰপিছতে মই প্ৰাইভেট স্কুলত এপ্লাই কৰিবলৈ ৰিজিউমটো দিছোঁ এতিয়া প্ৰাইভেট স্কুলতো প্ৰাইভেট স্কুলতেতো কি ক'ম আৰু ব্ৰিটিছসকলৰ ইংৰাজী ভাষাহে লাগে নহয় এতিয়া আৰু আমিতো অসমীয়া মিডিয়ামত পঢ়া ল'ৰা ছোৱালী নাজানা নহয় জানে তথাপিও মানে কিনো জানে কওকচোন আই গ' ইউ গ' গুড মৰ্ণিং গুড আফটাৰনুন গুড ইভিনিং গুড নাইট হোৱাট আৰ ইউ ডুইং ৱেৰ আৰ ইউ গ'য়িং থেংক ইউ ৱেলকাম ন' থেংক ইউ ন' ৱেলকাম এইটোৱে জানে আৰু কি জানে মই মিছাটো নকওঁ মই সঁচাই কওঁ মই ডাইৰেক্ট মই যোনটো নোৱাৰে সেইটো মই নোৱাৰেই কয় লাগিলে মই সৰু পোৱালিৰ পৰা শিকিম যোনটো মই নোৱাৰে কাৰণ মই এইটো সৰু পোৱালিয়ে যদি মোৰ পৰা বেছি পাৰে তেনেহ'লে মই তাইৰ পৰাই শিকিম লাগিলে কিন্তু মই নোৱাৰা বস্তুটো মই নোৱাৰাই কয় আৰু পাৰাটো মই পাৰাই কয় ডাইৰেক্ট না অসমীয়া ভাষা অসমীয়া স্কুলত পঢ়ি থকা ষ্টুডেণ্টবিলাকেতো গম পাবই কেনেকুৱা অৱস্থা হয় ইংৰাজী ভাষা বুজি পায় কিন্তু মানে কোৱাটো নোৱাৰা হৈ যায় মানে অসমীয়া মিডিয়ামত পঢ়া ল'ৰা ছোৱালীবিলাককতো আপোনালোকে নিশ্চয় জানিবই অসমীয়া স্কুলত কেতিয়াও ইংৰাজী ভাষা কোৱা নহয় মানে আমি যেতিয়া আমি লগৰে থাকোঁ তো ইংলিছ কথাটো আমি নকওঁৱে অসমীয়া স্কুলত আমি অসমীয়া ভাষাই কথা পাতোঁ সৰুৰ পৰাই এইটোতো ইংলিছ স্কুল হয় অসমীয়া ছাবজেক্ট হ'লেও আপুনি ইংলিছ কথাই পাতিব লাগিব কৈছে আৰু সিহঁতো আমাৰ অসমীয়া ছাবজেক্টটো কমি আহি আছে অসমীয়া স্কুলতো বেছি ষ্টুডেণ্ট নপঢ়ে আৰু এডমিশ্যন নলয়ে আৰু কমি আহিয়ে আছে এনেও চ' মই সেইটোও বিচাৰোঁ যে প্ৰাইভেট স্কুলতো অসমীয়া ভাষা যেতিয়া অসমীয়া ছাবজেক্টটো শিকাব এজনী শিক্ষয়িত্ৰীয়ে বা শিক্ষকে চ' সেইটো প্ৰাইভেট স্কুলতো অসমীয়া ছাবজেক্টটো অসমীয়া ভাষাৰে শিকাব পাওক বুলি ক'লেতো ভাল আছিলে এইটোৱে বিচাৰোঁ আৰু কওকচোন আপুনি আমাৰ অসমীয়া ভাষা আমি অসমত প্ৰাইভেট স্কুলত অসমীয়া ভাষাটো আমি ইউজে কৰিব নোৱাৰোঁ তো তেনেহ'লে আমি সৰুৰ পৰা অসমীয়া ভাষাই পঢ়ি আছোঁ শিকি আছোঁ হ'লেও আমি অসমীয়া ভাষাটো ইউজে কৰিব নোৱাৰোঁ তেনেহ'লে পাছতো অসমীয়া ভাষাটো নাইকিয়াই হৈ যাব আৰু ভাবকচোন আপোনালোকে চ' মই এইটোৱে বিচাৰোঁ আকৌ প্ৰাইভেট স্কুল হ'লেও অসমীয়া ছাবজেক্টটো মানে অসমীয়া ভাষাৰে শিকাব পাওক বুলি আপোনালোকে ঘোষণা কৰক প্লিজ নহ'লে আমাৰ অসমীয়া ভাষাটোৰ পৰা নাইকিয়া হৈ যাব তো মই চিলেক্ট নহয় তাত মই ৰেজেক্ট হৈ গৈছোঁ কাৰণ মই ইংলিছ ভাষা নোৱাৰোঁ কাৰণে পাৰাতো পাৰোঁ কিন্তু মানে মই যিমানখিনি মই অসমীয়া ভাষাত শিকাব পাৰোঁ যিমানখিনি মই টিচিং কৰিব পাৰোঁ যিমানখিনি মই যি জ্ঞান দিব পাৰোঁ অসমীয়া ভাষাত সেই জ্ঞানটো মই ইংৰাজী ভাষাত মানে বুজাব কষ্ট হয় সেইটো কাৰণে মই তাতে ৰেজেক্ট হৈ গ'লোঁ ক'ব এতিয়া কমেণ্টত ক'ব পাৰে আপোনালোকে শিকিলেহে পাৰিব বুলি কিন্তু শিকিলে পাৰিব মানে ওচৰে পাজৰে থকা তাৰপিছত লগৰীয়াবিলাকৰ লগত ইংলিছত কথা পাতিলেহে পাৰে পঢ়িলে নোৱাৰে কিতাপত পঢ়িলে কেতিয়াও নোৱাৰে লিখিব পাৰিব কিন্তু ক'বলৈ ইমান মানে নোৱাৰে জিভাটো অলপ হ'লেও কিবা হয় আৰু মানে ট্ৰেকিং টাইপ হৈ যায় মানে কি ক'ব আছিলে কি ক'ব নাছিলে কিন্তু লিখিব হ'লে পূৰা পাৰি যাব আৰু এনেকুৱা হয় মানে